নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজুমণি নাথলৈ। আজি আপোনালোকক দেখুৱাম উজনি অসমৰ ফালে কেনেদৰে দৰাক গা ধুওৱা হয় বিয়াৰ দিনাখন। এয়া বিয়াৰ আগদিনাখন ৰাতি পানী তুলি আহি দৰাক গা ধুৱাই এনেদৰে চোতালত বহাই লৈ মাহ হালধি সানি দিয়ে, তেল সানি দিয়ে, দি উঠি দৰাক গা ধুৱাবলৈ নিয়ে। এয়া মাহ হালধি সানি আনি এনেদৰে কলৰ যিটো থোৰ হয় এই তিনিডাল কাটি লৈছে, এইকেইডাল মূৰত ধুনীয়াকৈ গাঁঠি দিছে, দি তাৰ মাজত দৰাক বহুৱাই লৈছে। আমাৰ ইয়াৰ নিচিনা কলপুলি নিদিয়ে। এয়া তাৰপিছত এতিয়া দৰাক গা ধুৱাব। এয়া দৰাই নিজে গা ধুইছে মাহ হালধি সানি দিয়াৰ পিছত। এয়া পানী ঢলাৰো নিয়ম আছে। এই কলহটোৰে 5 বাৰ হেনো পানী ঢালিব লাগিব। আজি 5 বাৰ ঢালিব লাগিব আৰু বিয়াৰ দিনাখনে 7 বাৰ হেনো 7 কলহ ঢালিব লাগে। ওচৰলে দিয়া অলপ। গধূলি গা ধুছ তাতে দিয়া দে তললে 5 কলনি। গা ধুৱাই আনিলে দৰা। এতিয়া আকৌ কইনা ঘৰৰ পৰা দি পঠাইছিল দৰাৰ কাপোৰ আৰু তেনেকুৱা কিবা কিবি গোটেইখিনি এতিয়া দৰাক দিব। ইয়াতে আকৌ ধেমালি কৰি দৰাৰ লগৰবোৰক বা আলহী সম্পৰ্কীয় তেনেকুৱাবোৰক মৰ্টন সোজে। এয়া হৈছে বিয়াৰ দিনাখন ৰাতি পানী তুলি আহি এনেদৰে চাৰিওফালে 4টা কলপুলি পুতি লৈছে। মাজত দৰা আৰু দৰাৰ সখীয়েকক বহাই লৈছে। এতিয়া দৰাই সখীয়েকক গা ধুৱাই দিব আৰু সখীয়েকে দৰাক গা ধুৱাই দিব। আৰু লগতে যিসকল সম্পৰ্কীয় আছে তেওঁলোকৰ মাহ হালধি সানি দৰাক কিবা এটা প্ৰেজেণ্ট দি গা ধুৱায়। পাছফালেদি যাব লাগিছিলে এখানে কৈছিলে
কৰ্মবা ক'ত বন্ধ ঐ তোৰ ভাগৰ চেলেঙা আগফালে এইকেইটা বান্ধচোন মই নোৱাৰো আকৌ সিহঁতক ৰ আকৌ মই নোৱাম নি বাৰু চবেই নোৱাৰিছ মই অকল